সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। কি কৰিছে আপোনালোকে? মই ৰাতিপুৱাই আৰু আজি অকমান গা পা ধুই ৰেডি আলহী অহা কথা আছে। ভাইটি যাবলৈ ওলাইছে কলেজ। মায়ে বনাই আছে এয়া লুচি বুলি ভাবিছে নেকি? লুচি নহয়, এয়া হৈছে নিমকি। এয়া নিমকি বনাই আছে। এইটো ডাঙৰ নিমকি, এইটো ডাঙৰ নিমকি আৰু দুটামান সৰু নিমকিও আছে। এয়া চব এয়া সৰু নিমকি। ইফালে মই বনাইছিলোঁ কালি চকলেট কেক, আৰু এইফালে মন কৰক, এইফালে এইটোতো চিনি পাইছে, মই বানিছিলোঁ টাব। মায়ে কি কৰিলে চব, এয়া মোৰ টাবত মায়ে খাৰলি বনাইছে, খাৰলি। ইফালে নিমকি বনাই আছে। এতিয়া মই চাহ আৰু ৰুটি খাই লওঁ, ৰাতিপুৱাৰ আহাৰ। এয়া চাই থাকক ভিডিঅ'টো, কোন আহিছে, কিয় আহিছে। পানী বনাই মেলি আজৰি, কিন্তু আলহী আহি পোৱাহিয়ে নাই। এতিয়া বাজিলে চব এয়া 2টা বাজিলে, দুপৰীয়া 2টা বাজিছে আকৌ দেই। আপোনালোকক দেখাই আছোঁ কি বনাইছোঁ আজি, অকণমান আৰু সৰুকৈ দেখাই আছোঁ। আছে মাছৰ টেঙা, জাতিলাও ঔটেঙা এনেকৈ দি বনাইছে মায়ে। ইফালে আছে জাতিলাও ভাজি, লগত আছে দালি। এইফালে আছে চালাড, সানিবলৈ আছে, মই সানা নাই, জাষ্ট কাটি থৈ দিছোঁ। এইফালে আছে আলু ভাজি, ইফালে আছে শাক ভাজি। মই চকলেট ভিতৰতো চকলেট, এইখিনি বাহিৰৰখিনি ক্ৰীম, আৰু চকলেট দি বনোৱা ক্ৰীমটো মই ধুনীয়াকৈ একদম এয়া পুটিন মাৰি দিছোঁ আৰু ধেমালি কৰিছোঁ দেই, পুটিন নহয়, এয়া ক্ৰীম ধুনীয়াকৈ লগাই দিছোঁ। আৰু কেকৰ অকণমান চিম্পল আৰু বনাইছোঁ, এনেকুৱা অলপ বনাবলৈ চেষ্টা কৰিছোঁ। তাৰপৰা কাটি খাম আৰু অকণমান পাছত। এনেই মই সোধাকৈ খাই চাইছিলোঁ, চকলেট কেকটো খাবলৈ ভালেই হৈছে। তো চাই থাকক ভিডিঅ'টো, আৰু আমাৰ আলহীসকলৰ লগত আপোনালোকক চিনাকি কৰি দি আছোঁ। হেপী বাৰ্থডে কাৰ আজি? আলহী অহাৰ কাৰণে আমি কেক কাটিছোঁ দেই আজি। আমি আলহী অহা দেখি কেক কাটিছোঁ দেই আজি। হেপী বাৰ্থডে গাইকে কাটা। থেংক ইউ কৰিবা কোৱা। মই তুমি আলহী কেক কাটিছোঁ বুলি কওঁ, থেংক ইউ এনেকৈ কোৱা। কেনেকুৱা? ভাল আছে। কি কৰিছা তুমি? এইফালে চোৱা, এইফালে চোৱা, কেনেকুৱা হৈছে? এনেকৈ দিয়া, খাই ভাল লাগিছে নাই? এনেকৈ দিয়া। ভাল লাগিছে। চকলেটবোৰ যে দিছোঁ, ভাল লাগিছে নাই? কি খাই ভাল লাগিছে নাই? লাগিছে, ভাল লাগিছে। চকলেটটো দিয়া ভাল লাগিছে নাই? কি কৰিছে? গুড মৰ্ণিং। এতিয়া গা পা ধুই মেলি আজৰি। কালি আলহী আহিলে, আলহী অহা এক্সাইটেড মই ভিডিঅ' কৰিবলৈ পাহৰিলোঁ, তথাপি অকণমান ক্লিপ এটা ৰাখিছিলোঁ, আৰু সেইটো আপোনালোকক দেখাম বাৰু। এইটো চাওক, ই উৎপাত কৰি আছে, এইটো তীখৰ গুটি পোৱালি। কালি কেক কাটি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু কাটিবা নি? ক্ৰিকেট নাই দেখিছে। আজি যাবানে থাকিবা? যাবাগে? আকৌ বোলে শুন থাকিম বুলি কৈছিলা। হা, থাকিম বুলি কৈছিলা যে? ইনে কৈছিলা? কা বদমাছ নে ভাল তুমি? হা, বদমাছ নে ভাল? এয়া তোমাৰ নামটো কৈ দিয়া চোন। নোকোৱা? নামটো নকয়। আৰু দেখাই আছে আমাৰ আৰু এগৰাকী আলহী নহয়, এতিয়া ঘৰৰ মানুহ হৈ গ'ল। এয়া চাওক, কাম কৰি আছে, চাহ বনাইছে। আপুনি কি পিঠা বনাইছিলে? এইটো আটা মানে সেইটো চন্দ্ৰপুৰী নহয় জানো? এইটো চন্দ্ৰপুৰী বনাইছে। চন্দ্ৰপুৰী বনাই মেলি চাহ পানী খালে। মই খোৱা নাই, এতিয়া গা পা ধুই আহিছোঁ, খাম আৰু। এয়া চুইটি দিছে মিঠা। এইটো হৈছে, ইয়াৰ নামটো কি কৈছিলে পাহৰি থাকিলোঁ নহয়। গাৰুটো চকুলে আনিছে। চাওক গাৰুটো কি কৰিছে ই। এইটো চাওক, এইটো আলহী একদম তীখৰ গুটি আলহী।
বলছা এইফালে আমাৰ ধুন বা বাচন চাচন ধুই আহিছে আলহী ধুন বা মাকক শান্তি দিয়া নাই ধুন বা মুখখন নাহে বহুত ওখ মানুহ যদি তো চাই থাকক ভিডিঅ'টো পৰৱৰ্তী সময়ত কি দেখাওঁ মই নিজেও নাজানো চাই বোলে মায়ে বনাই আছে ৰুটি বেলি আছে মই অকণমান পুৰি আছোঁ এইফালে ঘুগুনি বনাইছে মগজ দি পিনি এতিয়া বনাই আছোঁ অকণমান পাছত লগ পাম আপোনালোকক খোৱাৰ সময়ত তাতে কোনে দিলে এইটো কোনে দিলে কোৱা তেতিয়াহে খুলি দিম দিয়া তোমাক কোনে দিলে কোৱা নকয় বদমাছ দিয়া মই খুলি দিওঁ মোক এটা দিয়া ৱাও চক ইমান দিছে ঐ ইমান নালাগে খালি টেমা নালাগে নালাগে মই ইমান গাল নালাগে এয়া চাওক ভগাই মেলি খাইছে ল'ৰাটোৱে ই ভাল ল'ৰা আই ঐ ইমান দুখ লাগিছে চা ইমান ধুনীয়া আৰু ভগাই মেলি খাইছে ল'ৰাটো এখেতনি বনাব ভাল ভাল অঁ খালি জঁপিয়াই থাকে ই খোজ কাঢ়িব নাজানে জঁপিয়াব জানে দৌৰিব জানে হয়নে হয় নহয় চি ঘুগুনি খাই আছে লগত চিপছ এইফালে মোবাইল চাই খাই আছে এইফালে ধুনবাই খাই আছে ধুনবাই মাজে মাজে ভাবুক হৈ যায় ভিনদলৈ মনত পৰিছে নে ঠিক কৈ ভাল হৈছে ভিনদলৈ মনত পৰি আছে নে কি দিছা একদম আচাৰ বটল উলিয়াই দিছোঁ ধুনীয়াকৈ খাই থাকা দেই এজনী ভাত খাইছে এয়া মাংস বনোৱা শিকি আছে চাই আছে শিকাই দিব লাগে তাৰপাছত এয়া মায়ে বনাইছে পোলাও কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব পোলাও লোকেল চিকেন এইফালে জিভাৰ পানী পৰি গৈ খাই আছে সুধা পোলাওৰ ভাত খাইছে এইফালেও মাংস চাংস নাই খোৱা অকল পোলাও ভাজি খাইছে মাংস নাখায় দুটা পোৱালি এইফালেও খাই শেষে হ'ল কেনেকুৱা হ'ল আজি ভাইটি খাই আছা একদম চাফা কৰি দিছা টেষ্টি এইটো মানে কি আধা আহিছে ভিন্ন খাই কেনেকুৱা পাইছে বঢ়িয়া একদম টেষ্টি পাইছে কেনেকুৱা পাইছা মাংস নাখায় এতিয়া বাজিলে 3টা আমি খানা খাবলৈ গৈ লৈছোঁ এইফালে খালা নাই সুধা ভাত সুধা পোলাও খাইছে মাংস নাই খোৱা হয় নাই মাংস নোখোৱা মানুহ আমি খাই লওঁ এতিয়া এয়া ধুনবা মোবাইলত দেখাতকৈ বেছি ধুনীয়া নহয় দেই মোবাইলত বেছি ভালকৈ নাহে এয়া চিকেন খাই লওঁ আমাৰ মাদাৰ হাই এটা দিয়া এপ্ৰত পিটিহে আছে খোলাই নাই ওলাইছে নাই জানো আমি খাই লওঁ এতিয়া কিবা কৈছা কৰবিবাক নিবানে এতিয়া গৈ থাকোঁ দেই আহিলা যে ভাল লাগিলে খালি এতিয়া আমাক গৈ পেলাই এদিন আৰু আমাৰ ঘৰত খালি একদম এনেকৈ চেম টু চেম বনাব লাগিব ইয়াত যেনেকৈ খুৱাইছে আমাৰ ঘৰত খুৱাব লাগিব তুমি চানৰুফখনত তুমি উঠিবা দেই ফাৰ্ষ্ট আলহীক আগবঢ়াই থৈ ঘৰৰ ভিতৰত সোমাইছোঁ আলহী থাকিলে ঘৰখন কিমান মানে ভৰি থাকে খুব ভাল লাগে যোৱাৰ সময়ত বেয়াই লাগিছে ভণ্টিও থাকিবলৈ খুব ইচ্ছা আছিলে কিন্তু কি কৰিব আৰু স্কুল আছে সেইকাৰণে যাব লগা হ'ল লগতে আপোনালোকক মই মোৰ ছাবস্ক্ৰাইবাৰ বুলি পৰিচয় কৰাই দিছিলোঁ যে সেয়া বাও আহিছে সেয়া বা অথনি দুপৰীয়া আহোঁতে মই ভিডিঅ' কৰা নহ'লে এতিয়া যাবলৈ ওলাইছে ব'লক আপোনালোকক দেখাই দিওঁ
ভিন্দৌ খোল খালি এওঁলোক তিনিওজনে চেলফি মাৰিবলৈ গৈছে কিন্তু এওঁলোক তিনিজনৰ মাজত এটা মিল আছে কি মিল আছে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন ধুনীয়া বা এজনীৰ সৈতে ভিডিঅ' ইমান ধুনীয়া চিংৰা আনিছা খাই ভাল লাগিলে একদম গৰম গৰম চিংৰা এতিয়া ভিডিঅ' কৰা নহ'লে এতিয়া আৰু যোৱা সময়ত অকণ কৰি দিছোঁ এয়া সপৰিয়ালে আহি খাবা দেই তোমালোকে চিংৰা খাই দে খাবলৈ নাই চ' আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু বন্ধু বান্ধৱ আত্মীয় স্বজনৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ চাই আছে বা ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল কৰি থ'ব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পায় আজিলৈ আহিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালদৰে থাকিব হাঁহি থাকিব বাই বাই